Hello guys, আজি মই শিকিম ক্লাছ 4 পাঠ 8 অসমীয়া বীৰাংগনা পাঠখিনি বীৰাংগনা মূলা কাপোৰ পাঠখিনি আজি কুৱেশ্যন আনসাৰবিলাক আলোচনা কৰিম। প্ৰথমটো আছে মূলা কাপোৰ কোন আছিল? এপিছত তেওঁৰ স্বামীৰ নাম কি? মূলা কাপোৰে হেন্দাক লৈ কিয় যুদ্ধক্ষেত্ৰলৈ ওলাল? কাৰ অস্ত্ৰৰ আঘাতত মূলা কাপোৰৰ মৃত্যু হৈছিল? এই চাৰিটা কুৱেশ্যন প্ৰথমত বাহিৰ কৰি লওঁ, তাৰপিছত আনবিলাক মই কৈ দিওঁ। এই চাৰিটা কুৱেশ্যনৰ এনচাৰ তোমালোকে বহীত বিচাৰিলে পাই যাবা। মূলা কাপোৰ কোন আছিল? মূলা কাপোৰ আছিল ফ্ৰেচেংমুং বৰগোহাঁইৰ পত্নী বা বীৰাংগনা। তাৰপিছত আছে তেওঁৰ স্বামীৰ নাম কি? তেওঁৰ স্বামীৰ নাম ফ্ৰেচেংমুং বৰগোহাঁই। ইয়াৰ পিছত আছে মূলা কাপোৰে হেন্দাক লৈ কিয় যুদ্ধক্ষেত্ৰলৈ ওলাল? মূলা কাপোৰে হেন্দাক লৈ তেওঁৰ স্বামীৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ যুদ্ধক্ষেত্ৰলৈ হেন্দাক লৈ ওলাল। কাৰ অস্ত্ৰৰ আঘাতত মূলা কাপোৰৰ মৃত্যু হৈছিল? এইটো হ'ব তুৰ্বকৰ অস্ত্ৰৰ আঘাতত মূলা কাপোৰৰ মৃত্যু হৈছিল। ইয়াৰ পিছত আছে খ নম্বৰ, তুৰ্বক কোন আছিল? তেওঁ অসমলৈ কিয় আহিছিল? যুদ্ধক্ষেত্ৰত কি দেখি তুৰ্বক বাহিনী বিস্ময় হৈছিল? কলিয়াবৰৰ ৰণত তুৰ্বক কাৰ হাতত পৰাস্ত আছিল? প্ৰথমটো হয় তুৰ্বক কোন আছিল? তুৰ্বক আছিল মুছলমানসকলৰ প্ৰধান সেনাপতি। তেওঁৰ স্বামীৰ নাম। তেওঁ অসমলৈ কিয় আহিছিল? তেওঁ অসমলৈ যুদ্ধ কৰিবলৈ আহিছিল। যুদ্ধক্ষেত্ৰত কি দেখি তুৰ্বক বাহিনী বিস্ময় হৈছিল? যুদ্ধক্ষেত্ৰত মুছলমানসকলৰ সৈন্য মূলা কাপোৰৰ সাহস আৰু বীৰত্ব দেখি তুৰ্বক বাহিনী বিস্ময় মাৰিছিল। ইয়াৰ পিছত আছে কলিয়াবৰৰ ৰণ তুৰ্বক কাৰ হাতত পৰাস্ত আছিল? এইটো হয় অহোম সেনাৰ হাতত। ইয়াৰ পিছত আছে কলিয়াবৰৰ ৰণ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ পিছত আছে কলিয়াবৰৰ ৰণ আৰু কি নামেৰে জনা যায়? এই দুটা কুৱেশ্যন এনচাৰ আজি কৰি লওঁ, তাৰপিছত আনবিলাক কলিয়াবৰৰ ৰণ তুৰ্বক আৰু আহোম সেনাৰ মাজত হৈছিল। ইয়াৰ পিছত আছে কলিয়াবৰৰ ৰণ আৰু কি নামেৰে জনা যায়? কলিয়াবৰৰ ৰণ আৰু কপিলী গংগা নামেৰে জনা যায়। ইয়াৰ পিছত কচ কাপোৰ কি? ইয়াক কেনেকৈ তৈয়াৰ কৰা হয়? মূলা কাপোৰে তেওঁৰ স্বামীয়ে কি কাৰণত মৃত্যুবৰণ কৰা বুলি ভাবিছিল? এই তিনিটা কুৱেশ্যন এনচাৰ আজি কৰি লওক। কচ কাপোৰ কি? এইটো হয় শত্ৰুৰ আঘাতৰ পৰা ৰক্ষা হ'বলৈ ই কাপোৰ পিন্ধা হয়। ইয়াকে কচ কাপোৰ বোলে। ইয়াক কেনেকৈ তৈয়াৰ কৰে? ৰাতি নেউঠি জাপি কাটি সূতা কাটি ৰাতি নুপুৱাওতে বৈ তৈয়াৰ কৰা কাপোৰক কচ কাপোৰ বোলে। ইয়াক তৈয়াৰ কৰা হয়। মূলা কাপোৰে তেওঁৰ স্বামীয়ে কি কাৰণতে ৰণত মৃত্যুবৰণ কৰা বুলি ভাবিছিল? এইটো হয় মূলা কাপোৰে তেওঁৰ স্বামীয়ে কচ কাপোৰ বনাই নিদিয়াৰ বাবে ৰণত মৃত্যুবৰণ কৰা বুলি ভাবিছিল। কোনজন আহোম ৰজাৰ দিনত তুৰ্বক আহোম আক্ৰমণ কৰিছিল? এইটো হয় স্বৰ্গদেউ চুহুংমুহুং বা স্বৰ্গনাৰায়ণ।
ইয়াৰ পিছত আছে সেইজন স্বৰ্গদেউক আন কি নামেৰে জনা যায়? সেইজন স্বৰ্গদেউক স্বৰ্গনাৰায়ণ বা স্বৰ্গচুহুমুহু নামেৰে জনা যায়। তুৰ্বকৰ হাতত 5জন বৰাৰ পাছত স্বৰ্গদেৱে কাক ৰণলৈ পঠিয়াইছিল? ইয়াৰ পিছত আছে পাট্টত মূলা কাপোৰৰ বাহিৰে আন কোন কোন বীৰাংগনা আছে? প্ৰথমটো মোক কৈ দিওঁ, ইয়াৰ পিছতো কৈ দিম। তুৰ্বকৰ হাতত ইয়াত 5জন প্ৰধান যোদ্ধাৰ মৰাৰ পাছত স্বৰ্গদেৱে কাক ৰণলৈ পঠিয়াইছিল? এইটো হ'ব তুৰ্বকৰ হাতত 5জন প্ৰধান যোদ্ধাৰ মৰাৰ পাছত স্বৰ্গদেৱে চুহুংমুহু স্বৰ্গদেউক ৰণলৈ পঠিয়াইছিল। পাট্টত মূলা কাপোৰৰ বাহিৰে আন কোন কোন বীৰাংগনাৰ নাম আছে? ঝাঞ্চি ৰাণী লক্ষ্মীবাই, চুলতানা, ৰেজিয়া। হ'ব।